ছোৱালী শিক্ষা যদি ভালকৈ যায় তেতিয়া চাইল্ড মেৰিয়েজো বন্ধ হৈ যায় আৰু সমাজ বা প্ৰতিটো পৰিয়ালত আজি এটা সংস্কাৰ আহি যাব। তো এইকাৰণে এই পদক্ষেপটো যুগান্তকাৰী আৰু গোটেই ভাৰতবৰ্ষই এটা সময়ত এই আঁচনিটো হয়তোবা অনুসৰণ কৰিব লগা হ'ব। যিটো ফৰ্ম বিতৰণ প্ৰপত্ৰ বিতৰণ সেইটো কেতিয়াবাই হৈ গৈছে। আজি বাক্সাত আৰু এটালানি ফৰ্ম বিতৰণ মই কৰিবলৈ গৈ আছোঁ। প্ৰায় 3680 জন ছাত্ৰ ছাত্ৰীসকলক আমি এই প্ৰপত্ৰ বিতৰণ কৰিবলৈ গৈ আছোঁ। তাৰ ভিতৰত কলেজ আমাৰ আছে 6খন আৰু 33খন হায়াৰ ছেকেণ্ডাৰী। গোটেই অসমত 10 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীসকলক নিযুত মইনা দিবলৈ হাতত লোৱা হৈছে। নিযুত মইনা মানে হায়াৰ ছেকেণ্ডাৰী যিসকল ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লৈছে তেওঁলোকক মাহত 1000 টকাকৈ 10 মাহৰ কাৰণে 10,000 টকা বছৰত। আৰু যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লৈছে তেওঁলোকক 1250 টকাকৈ 10 মাহত 12,500 টকাকৈ দিয়া হ'ব। তাৰ দ্বাৰা দিয়ে আমাৰ যিবিলাক ছোৱালীসকলে যে আজি বিভিন্ন কাৰণত শিক্ষা দীক্ষা ল'ব নোৱাৰে, ঘৰৰ পৰিয়ালৰ এটা পৰিৱেশ বা সমাজৰ মানসিকতাৰ কাৰণে বহুত সময়ত ছোৱালীবিলাকে শিক্ষা দীক্ষা ল'ব নোৱাৰে। যদি এটা ঘৰত যদি এটা ল'ৰা আছে এটা ছোৱালী আছে, প্ৰাধান্য ল'ৰাই পায় সদায়, ছোৱালীয়ে নাপায়। এই আৰ্থিক যিটো এটা সমস্যাৰ কাৰণে যাতে আমাৰ ছোৱালীবিলাকে পঢ়া শুনা কৰাৰ পৰা বিৰত থাকিব লগা নহয়, এইকাৰণে ৰাজ্য চৰকাৰ এইটো অভিলাষী আঁচনি খুব এটা ভাল নবুল এটা ইনিচিয়েটিভ বুলি ক'ব লাগিব। অসমত আজি ছোৱালী শিক্ষা যদি ভালকৈ যায় তেতিয়া চাইল্ড মেৰিয়েজো বন্ধ হৈ যায় আৰু সমাজ বা প্ৰতিটো পৰিয়ালত আজি এটা সংস্কাৰ আহি যাব। তো এইকাৰণে এই পদক্ষেপটো যুগান্তকাৰী আৰু গোটেই ভাৰতবৰ্ষই এটা সময়ত এই আঁচনিটো হয়তোবা অনুসৰণ কৰিব লগা হ'ব। অসমত আজি ছোৱালী শিক্ষা যদি ভালকৈ যায় তেতিয়া চাইল্ড মেৰিয়েজো বন্ধ হৈ যায় আৰু সমাজ বা প্ৰতিটো পৰিয়ালত আজি এটা সংস্কাৰ আহি যাব। তো এইকাৰণে এই পদক্ষেপটো যুগান্তকাৰী আৰু গোটেই ভাৰতবৰ্ষই এটা সময়ত এই আঁচনিটো হয়তোবা অনুসৰণ কৰিব লগা হ'ব। যিটো ফৰ্ম বিতৰণ প্ৰপত্ৰ বিতৰণ সেইটো কেতিয়াবাই হৈ গৈছে। আজি বাক্সাত আৰু এটালানি ফৰ্ম বিতৰণ মই কৰিবলৈ গৈ আছোঁ। প্ৰায় 3680 জন ছাত্ৰ ছাত্ৰীসকলক আমি এই প্ৰপত্ৰ বিতৰণ কৰিবলৈ গৈ আছোঁ। তাৰ ভিতৰত কলেজ আমাৰ আছে 6খন আৰু 33খন হায়াৰ ছেকেণ্ডাৰী। গোটেই অসমত 10 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীসকলক নিযুত মইনা দিবলৈ হাতত লোৱা হৈছে। নিযুত মইনা মানে হায়াৰ ছেকেণ্ডাৰী যিসকল ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লৈছে তেওঁলোকক মাহত 1000 টকাকৈ 10 মাহৰ কাৰণে 10,000 টকা বছৰত। আৰু যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লৈছে তেওঁলোকক 1250 টকাকৈ 10 মাহত 12,500 টকাকৈ দিয়া হ'ব। তাৰ দ্বাৰা দিয়ে আমাৰ যিবিলাক ছোৱালীসকলে যে আজি বিভিন্ন কাৰণত শিক্ষা দীক্ষা ল'ব নোৱাৰে, ঘৰৰ পৰিয়ালৰ এটা পৰিৱেশ বা সমাজৰ মানসিকতাৰ কাৰণে বহুত সময়ত ছোৱালীবিলাকে শিক্ষা দীক্ষা ল'ব নোৱাৰে। যদি এটা ঘৰত যদি এটা ল'ৰা আছে এটা ছোৱালী আছে, প্ৰাধান্য ল'ৰাই পায় সদায়, ছোৱালীয়ে নাপায়। এই আৰ্থিক যিটো এটা সমস্যাৰ কাৰণে যাতে আমাৰ ছোৱালীবিলাকে পঢ়া শুনা কৰাৰ পৰা বিৰত থাকিব লগা নহয়, এইকাৰণে ৰাজ্য চৰকাৰ এইটো অভিলাষী আঁচনি খুব এটা ভাল নবুল এটা ইনিচিয়েটিভ বুলি ক'ব লাগিব। অসমত আজি ছোৱালী শিক্ষা যদি ভালকৈ যায় তেতিয়া চাইল্ড মেৰিয়েজো বন্ধ হৈ যায় আৰু সমাজ বা প্ৰতিটো পৰিয়ালত আজি এটা সংস্কাৰ আহি যাব। তো এইকাৰণে এই পদক্ষেপটো যুগান্তকাৰী আৰু গোটেই ভাৰতবৰ্ষই এটা সময়ত এই আঁচনিটো হয়তোবা অনুসৰণ কৰিব লগা হ'ব। অসমত আজি ছোৱালী শিক্ষা যদি ভালকৈ যায় তেতিয়া চাইল্ড মেৰিয়েজো বন্ধ হৈ যায় আৰু সমাজ বা প্ৰতিটো পৰিয়ালত আজি এটা সংস্কাৰ আহি যাব। তো এইকাৰণে এই পদক্ষেপটো যুগান্তকাৰী আৰু গোটেই ভাৰতবৰ্ষই এটা সময়ত এই আঁচনিটো হয়তোবা অনুসৰণ কৰিব লগা হ'ব। যিটো ফৰ্ম বিতৰণ প্ৰপত্ৰ বিতৰণ সেইটো কেতিয়াবাই হৈ গৈছে। আজি বাক্সাত আৰু এটালানি ফৰ্ম বিতৰণ মই কৰিবলৈ গৈ আছোঁ। প্ৰায় 3680 জন ছাত্ৰ ছাত্ৰীসকলক আমি এই প্ৰপত্ৰ বিতৰণ কৰিবলৈ গৈ আছোঁ। তাৰ ভিতৰত কলেজ আমাৰ আছে 6খন আৰু 33খন হায়াৰ ছেকেণ্ডাৰী। গোটেই অসমত 10 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীসকলক
নিযুত মইনা দিবলৈ হাতত লোৱা হৈছে। নিযুত মইনা মানে হায়াৰ ছেকেণ্ডাৰী যিসকল ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লৈছে তেওঁলোকক মাহত 1,000 টকাকৈ 10 মাহৰ কাৰণে 10,000 টকা বছৰত, আৰু যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লৈছে তেওঁলোকক 1,250 টকাকৈ 10 মাহত 12,500 টকাকৈ দিয়া হ'ব। তাৰ দ্বাৰা দিয়ে আমাৰ যিবিলাক ছোৱালীসকলে যে আজি বিভিন্ন কাৰণত শিক্ষা দীক্ষা ল'ব নোৱাৰে, ঘৰৰ পৰিয়ালৰ এটা পৰিৱেশ বা সমাজৰ মানসিকতাৰ কাৰণে বহুত সময়ত ছোৱালীবিলাকে শিক্ষা দীক্ষা ল'ব নোৱাৰে। যদি এটা ঘৰত যদি এটা ল'ৰা আছে এটা ছোৱালী আছে, প্ৰাধান্য ল'ৰাই পায় সদায়, ছোৱালীয়ে নাপায়। এই আৰ্থিক মানে যিটো এটা সমস্যাৰ কাৰণে যাতে আমাৰ ছোৱালীবিলাকে পঢ়া শুনা কৰাৰ পৰা বিৰত থাকিব লগা নহয়, এইকাৰণে ৰাজ্য চৰকাৰে এইটো অভিলাষী আঁচনি খুব এটা ভাল নবুল এটা ইনিচিয়েটিভ বুলি ক'ব লাগিব। অসমত আজি ছোৱালী শিক্ষা যদি ভালকৈ যায় তেতিয়া চাইল্ড মেৰিয়েজো বন্ধ হৈ যায় আৰু সমাজ বা প্ৰতিটো পৰিয়ালত আজি এটা সংস্কাৰ আহি যাব। তো এইকাৰণে এই পদক্ষেপটো যুগান্তকাৰী আৰু গোটেই ভাৰতবৰ্ষই এটা সময়ত এই আঁচনিটো হয়তোবা অনুসৰণ কৰিব লগা হ'ব।